গুৱাহাটীত চলি আছিলে। আজি দতমা ব্লকৰ অধীনত প্ৰায় 866জন। ইয়াৰ মাজত BPFৰ পৰা বহুত কেইজন আছে আৰু অন্য দলৰ পৰাও আছে অলপ, আৰু কিছুমান হয়তো কোনো দলৰ লগত জড়িত নাছিলে, মাজত আছিলে। তেওঁলোকে আজি যোগদান কৰিছে। UPPLে যিহেতু 4টা বছৰত যিটো কাম কৰিছে সেইটো ভাল পাই পেলাই আকৌ পৰিৱেশটো দেখিছে যে আকৌ UPPL যে আকৌ কাউন্সিলৰ পৰিষদীয় চৰকাৰ গঠন কৰিবই, এই মাহলটো দেখি পেলাই তেওঁলোকে আজি যোগদান কৰিছে। তো আজি আমাৰ এই যোগদান কাৰ্যসূচীটো আজি প্ৰমাণ কৰি দেখুৱাইছে যে UPPL বৰ্তমান আগৰ নিচিনা দুৰ্বল হৈ থকা নাই, যথেষ্ট মজবুত হৈ আছে। এইবাৰ দতমা সমষ্টিৰ UPPL দল জয়ী হ'ব বুলি আপুনি কিমান দূৰ আশাবাদী? দতমা সমষ্টিৰ UPPL জয়ী হ'ব, কাৰণ যোৱা MP ইলেকশ্যনতো আমি কেইবাশ ভোটত ব্যৱধানত আমি জয়ী হৈ গৈছিলোঁ দতমা সমষ্টিত। তথাপিও আমাৰ প্ৰত্যাহ্বান বহুত আছে, কাৰণ BPF যথেষ্ট শক্তিশালী আছে ইয়াত, মজবুত। আৰু কোনোদিন BPFে 2005 চনৰ পৰা আৰম্ভ কৰি কোনোদিন হাৰা নাছিল। কিন্তু ইয়াৰ অঞ্চলৰ ৰাইজে আজি ভুগিছে, তাৰমানে ক'বলৈ গ'লে ইমান অপজিশ্যনত থাকি পেলাই এই অঞ্চলৰ উন্নয়নত যথেষ্ট এটা ব্যাঘাত জন্মিছে আৰু পিছ পৰি আছে, বঞ্চিত হোৱা যেন লাগিল মানুহবিলাক। কাৰণ 4টা বছৰত অপজিশ্যনত থাকি পেলাই ইয়াৰ BPFৰ MCLA এজনে ৰাস্তা এটাও বনাব পৰা নাই আৰু কোনো এটা সৰু সুৰা কামো কৰিব পৰা নাই। তাৰ কাৰণে ৰাইজে আকৌ বঞ্চিত হৈ থাকিব খোজে। কিন্তু দতমা বিচাৰে শাসনৰ লগতে এটা অংশীদাৰ হৈ পেলাই আকৌ দতমাৰ উন্নতি কৰিব পাৰে। দতমাটো থুলুঙা পৰি আছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো সমাধিস্থল, আৰু এইটো মুখ্যমন্ত্ৰী অলৰেডি এটা ঘোষণা কৰিলে যে ৰাজ্যিক সমাধি হিচাপে নিৰ্মাণ কৰা হ'ব। ৰাজ্যিক সমাধি এইটো 1 কোটি 2 কোটি টকাৰ কথা নহয়, বহুত ডাঙৰ এটা এমাউণ্ট, 50 কোটি 100 কোটি এটা প্ৰজেক্ট এইটো বাদ লাহে লাহে চলিব। আৰু এইটো সম্পূৰ্ণ হোৱাৰ পিছত এটা পৰ্যটন আহি যাব ইয়াত, পৰ্যটন অহাৰ লগে লগে ইয়াত যিসকল বেকাৰ ল'ৰা ছোৱালী আছে তেওঁলোকে অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব, সকলো দিশত লাভান্বিত হ'ব। আনফালেদি ইয়াত আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো দিশত উন্নতি লাভ হ'ব। চেণ্টাৰ অফ এক্সেলেঞ্চ হ'বলৈ গৈ আছে। আজি অসমত স্কিল ইউনিভাৰ্চিটি আছে, স্কিল কলেজবিলাক আছে, নাৰ্ছিঙৰ পৰা লেবৰেটৰী এণ্ড টেকনিচিয়ান বা আমাৰ হস্পিটেলতে বহুতখিনি দিশত টেকনিচিয়ানৰ প্ৰয়োজন হয়, স্কিল এডুকেশ্যনে দি আছে। তেনেকৈ আমাৰ চেণ্টাৰ অফ এক্সেলেঞ্চ বৰ্তমান হ'বলৈ গৈ আছে, এইটো আমাৰ যথেষ্ট সহায়ক। মই আশা কৰিছোঁ UPPLে ছেকেণ্ড ইনিংছ কৰিবই। আৰু ইয়াত মনোৰঞ্জন ব্ৰহ্ম UPPLত আছিলে, BJPত গ'ল, ই কিবা ফেক্টৰ হ'ব যদি BJPৰ পৰা প্ৰাৰ্থী হয়? আমাৰ কাৰণে এইটো ফেক্টৰ নহয়। যোৱা MP ইলেকশ্যনতো আমি মনোৰঞ্জনক পোৱা নাছিলোঁ। তেওঁ আছিলে 2020 চনত আৰু 2021 চনত, কিন্তু তেওঁ হাৰাৰ পিছত UPPৰ লগত কোনো যোগাযোগেই নাই। আৰু তেওঁ যোৱা MP ইলেকশ্যন হ'ল 2024 চনত, তেতিয়াও তেখেতক আমি পোৱা নাই। তেওঁ অবিহনে আমি জিকিছোঁ। কিন্তু এনেকৈ কথা আহিছে যে UPPL আৰু BJPৰ যি মিত্ৰ দল, তেওঁলোকৰ চৰকাৰত নতুনকৈ ৰাজনৈতিক দল গঠন এনেকৈ দৃশ্য নতুনকৈ যিটো ৰাজনৈতিক দল গঠন হ'ব UPPLৰ 1% ক্ষতি নহয়। কাৰণ অঞ্জলি দৈমাৰী মেডাম তেওঁ BPFৰে সাধাৰণ সম্পাদিকা আছিল। সাধাৰণ সম্পাদিকা হিচাপে তেওঁ BPF ত্যাগ কৰি পেলাই নতুন ৰাজনৈতিক দল গঠন কৰিছে। তাৰ অসন্তুষ্টি যদি আছে তাহলে BPFৰ প্ৰতি থাকিব লাগিব, কাৰণ BPFতে থাকি পেলাই তেওঁ কাম কৰিব পাৰিলে। কিন্তু BPF এৰি পেলাই দল গঠন কৰিছে, সেইকাৰণে BPFৰে ক্ষতি হ'ব, আমাৰ একো ক্ষতি নহয়। আৰু নতুন দল গঠন হৈছে বুলি আমাৰ ক'ব লগা নাই। গণতান্ত্ৰিক দেশৰ চবৰে অধিকাৰ আছে, কৰক, কিন্তু নিজক বেষ্ট বুলি প্ৰমাণ কৰক, তাৰপিছত ৰাইজে আঁকোৱালি ল'ব।